বন্ধু বান্ধৱীসকল, পৃথিৱীৰ সকলোবোৰ সফল ব্যক্তিৰ ভিতৰত ডক্টৰ APJ আব্দুল কালাম ছাৰো এজন। ডক্টৰ APJ আব্দুল কালাম ছাৰে কৈছিল, তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তুমি তোমাৰ অভ্যাস সলনি কৰিব পাৰিবা, আৰু যি তোমাৰ ভৱিষ্যত সলনি কৰি দিব। সঁচাকৈয়ে এই কথাষাৰৰ সত্যতা আছে। ডক্টৰ APJ আব্দুল কালাম ছাৰক এবাৰ এগৰাকী ছাত্ৰীয়ে সুধিছিল। তেওঁ তেতিয়া জীৱনত সফল হ'বলৈ 4টা অভ্যাসৰ কথা কৈছিল। আজিৰ এই ভিডিঅ'টোত সেই 4টা হেবিট অৰ্থাৎ অভ্যাস কি আলোচনা কৰিম। তেন্তে বলকচোন বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হেবিট নাম্বাৰ 1, ডু মোৰ টক লেছ। কথা কমকৈ কোৱা আৰু কাম বেছিকৈ কৰা। ফ্ৰেণ্ডছ, ইংৰাজীত এষাৰ কথা আছে, ৱৰ্ক হাৰ্ড ইন চাইলেঞ্চ, লেট ইয়ৰ ছাকচেছ মেক নইজ। অৰ্থাৎ সফলতা পাবলৈ এনেদৰে কষ্ট কৰা যে সফলতাই হুলস্থুল লগাই দিয়ে। আপুনি কাকো একো কোৱাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ ছাকচেছে সকলোকে চিঞৰি চিঞৰি ক'ব আপুনি কি কৰিছিল। আপুনি সকলো সফল ব্যক্তিক চাওক, তেওঁলোকে কি কৰে সেয়া কাকো কৈ নুফুৰে, কিন্তু তেওঁলোকৰ ৰিজাল্টে সকলোকে কয়। ফ্ৰেণ্ডছ, আপুনি কাকো বেছি কথা কোৱাৰ প্ৰয়োজন নাই, আপুনি অনলি ফ'কাছ কৰক নিজৰ কামৰ ওপৰত, কাৰণ আপোনাৰ কামে আপোনাৰ সফলতাক ডিফাইন কৰে। গতিকে কাম কৰক, বেছি কথা নহয়। হেবিট নাম্বাৰ 2, ইউজ ইয়ৰ টাইম প্ৰপাৰলি। অৰ্থাৎ আপুনি সময়ক প্ৰপাৰলি ইউজ কৰক। এনেই সময় নষ্ট নকৰিব, কাৰণ সময় কেতিয়াও ৰখি নাথাকে। সময় এবাৰ গুচি গ'লে সেই সময় কেতিয়াও উভতি নাহে। অৰ্থাৎ আপুনি সময়ৰ কাম সময়ত কৰক। ফৰ এক্সাম্পল, যদিহে আপুনি এজন ষ্টুডেণ্ট হয়, তেন্তে দৈনিক পঢ়া শুনা মন দি কৰক। যি আজি পঢ়িব লাগে সেইখিনি আজিৰ ভিতৰত পঢ়ি শেষ কৰক। যদিহে আপুনি কাইলৈ কৰিম বুলি পেলাই থয়, নিশ্চয় আপুনি সফল হ'বলৈ বহুত কষ্ট কৰিব লাগিব বা সফল হ'ব নোৱাৰিব। গতিকে ইউজ ইয়ৰ টাইম প্ৰপাৰলি। হেবিট নাম্বাৰ 3, দে অল আৰ লাইফ টাইম লাৰ্ণাৰ্ছ। সকলো সফল ব্যক্তিক লক্ষ্য কৰক, দে অল আৰ লাইফ টাইম লাৰ্ণাৰ্ছ। APJ আব্দুল কালাম, স্বামী বিবেকানন্দ, মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছ etc. এনি ছাকচেছফুল পিপুল ইন দ্য ৱৰ্ল্ড, দে অল আৰ লাইফ টাইম লাৰ্ণাৰ্ছ। তেওঁলোকে কেতিয়াও শিকিবলৈ এৰি দিয়া নাই। যিহেতু যিসকল ব্যক্তিয়ে শিকিবলৈ এৰি দিয়ে, তেওঁলোকক মৃত ব্যক্তিৰ লগত তুলনা কৰা হয়। APJ আব্দুল কালাম ছাৰে কৈছিল, লাৰ্ণিং গিভছ ক্ৰিয়েটিভিটি। যিমানে আপুনি শিকে, সিমানেই ক্ৰিয়েটিভিটি আৰু প্ৰডাক্টিভিটি বৃদ্ধি হয়। গতিকে শিকিবলৈ কেতিয়াও এৰি নিদিব, কাৰণ শিকাৰ কোনো বয়স নাথাকে। হেবিট নাম্বাৰ 4, ছেল্ফ টক। সদায় নিজৰ লগত কথা পাতক। 5 মিনিট হ'লেও নিজৰ লগত কথা পাতক। অৰ্থাৎ নিজক সোধক যে মোৰ জীৱনত কি হৈ আছে, মোৰ লক্ষ্য কি, মই এই লক্ষ্যত উপনীত হ'বলৈ হ'লে কি কৰিব লাগিব বা কি কৰিছোঁ। ফ্ৰেণ্ডছ, যি নিজক বেছি প্ৰশ্ন কৰে সেইজন ব্যক্তি ইণ্টেলিজেণ্ট হয়। গতিকে সদায় 5 মিনিট হ'লেও নিজৰ লগত কথা পাতিবলৈ ট্ৰাই কৰক। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে আপোনালোকৰ অভ্যাসৰ লগত এই 4টা অভ্যাস যোগ দিয়ে, তেন্তে নিশ্চয় এজন সফল ব্যক্তি হ'ব পাৰিব। ফ্ৰেণ্ডছ, যদিহে আপুনি ভাবে এই ভিডিঅ'টো হেল্পফুল, তেন্তে ভিডিঅ'টো এটা লাইক কৰক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিব। ধন্যবাদ।